নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ চাগে ভালেই মোৰো ভাল আজি মই আপোনালোকৰ মাজলৈ আৰু অন্য এটা ৰেচিপি লৈ আনিছো পৰম্পৰাগতভাৱে চলি অহা ভাপেৰে বনোৱা কাহি পিঠা আমাৰ মাহঁতে বনোৱা দেখা পাইছিলো এনেদৰে বহুত টেষ্টিকৈ ইয়াৰ বাবে লৈছো মই এক পোৱাতকৈ অকমান বেছি চাউল এইখিনি মই এতিয়া তিয়াই ৰাখিম 10 মিনিট মানৰ বাবে ফাইনালি বৰষুণ এৰি এতিয়া ৰ'দ দিবলৈ আৰম্ভ কৰিছে প্ৰত্যেকৰে মনবোৰ অকমান এতিয়া ভাল লাগিছে 10 মিনিট মান যোৱাৰ পিছত মই চাউলখিনি পানীৰ পৰা এনেদৰে উঠাই লৈছো আৰু ইয়াৰ পিছত মই 2-3 মিনিট মান ৰাখি দিম চাউলৰ পৰা পানীটো এৰিবৰ বাবে এতিয়া মই চাউলখিনি এনেদৰে মিক্সিত খুন্দি লৈছো ইয়াৰ লগত মই এড কৰিম এতিয়া নাৰিকল ৰুকি ৰাখিছিলো এয়া এবাটি দি দিছো আকৌ মই সোৱাদ অনুপাতে ইয়াতে চেনি দিম অকমান নিমখ গুড়াখিনি গুলি লবৰ বাবে মই ইউজ কৰিম গাখীৰ আপোনালোকে গাখীৰো ইউজ কৰিব পাৰিব যদি গাখীৰ নাথাকে পানী হলেও দিব পাৰিব গাখীৰ দিলে অকমান সোৱাদটো বেছি হয় হেহে মই গাখীৰকে ব্যৱহাৰ কৰিছো এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি লম ইয়াতে যদি পানী প্ৰয়োজন হয় তেতিয়া হলে দিম যদি প্ৰয়োজন নহয় তেতিয়া হলে নিদিও এয়া মই ভালদৰে গুলি লৈছো ইয়াতে মই পানী মিক্স কৰা নাই গুড়াখিনি গুলতে সাৱধান হ'ব যাতে গুড়াখিনি বেছি পনিয়া নহয় অকমান এঠাহেনিয়া হ'ব লাগে এতিয়া মই এখন কাহি লৈছো ইয়াতে মই অকমান ঘি দিম আপোনালোকে ঘি নাথাকিলে তেলো দিব পাৰিব ৰিফাইন তেল অকমান লগাই দিব গোটে কাহিখনত তেতিয়া হলে মানে পিঠাটো লাগি নধৰে আৰু ঘি দিলে অকমান টেষ্টটো বাঢ়ে হেহে মই ঘিউকে দিছো এতিয়া মই আটাইবোৰ মিক্স কৰা গুড়াখিনি ইয়াতে দি দিম কোনোবাই যদি মোৰ চেনেলটো নতুনকৈ চাইছে ৰিকুৱেষ্ট কৰিলো সাবস্ক্ৰাইব কৰি ল'ব লগতে থকা বেল আইকনটো দবাই দিব মই যেতিয়া ভিডিঅ'বোৰ আপলোড কৰো তেতিয়া নটিফিকেশন বিলাক পাই থাকিব এতিয়া মই পিঠাটো বনাবৰ বাবে গেছটো জ্বলাই লৈ কেৰাহীখন বহাই দিছো ইয়াতে মই পানী দি দিছো পানীৰ পৰিমাণ ইমানখিনি দিব যাতে পিঠাটো নোহোৱালৈকে পানীখিনি শেষ হৈ নাযায় এতিয়া মই পানীখিনি উতলিবৰ বাবে ৰাখি দিম এয়া দেখিছেনে পানীখিনি উতলি গৈছে এতিয়া মই কেৰাহীটোৰ ওপৰত পিঠাৰ বাবে বনোৱা মিক্স কৰা কাহিখন দি দিম কাহিখন দিওঁতে সাৱধানে দিব কিয়নো পানী উতলি আছে হেয়া পানী হাতত ছিটিকি পৰিব কেৰাহীটোত মিক্স কৰা কাহিৰ গুড়াখন ভালদৰে বহুৱাই দি এতিয়া মই এখন ঢাকনি দি দিম ইয়াতে যাতে ভাপবোৰ ওলাই নাযায় ঢাকনিখন দিয়াৰ পিছত মই 20-15 মিনিট মান এনেদৰে ৰাখি দিম পিঠাটো সিজিবৰ বাবে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লৈছে তেওঁলোকে প্লিজ লাইক শেয়াৰ কৰিব 20 মিনিট মান যোৱাৰ পিছত এনেদৰে মই ঢাকনিখন গুচাই দিছো এয়া দেখিছেনে পিঠাটো প্ৰায় সিজি গৈছে যেন লাগিছে তথাপিতো মই চোৱাৰ বাবে আপোনালোকক দেখাই দিছো এয়া চুৰিখনেৰে পিঠাটো লাগি ধৰা নাই পিঠাটোৰ কাণবোৰো এনেদৰে ফাট মেলিছে কাইখনৰ পৰা লাগি ধৰা নাই এইটো হৈছে ঘি দিয়াৰ বাবে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু মই আগবাঢ়ি যোৱাত সহযোগিতাৰ লগতে আশীৰ্বাদ কৰিব এতিয়া মই কেৰাহীটোৰ পৰা পিঠাৰ কাইখন উঠাই আনিছো আৰু আপোনালোকৰ মাজত এনেদৰে দেখুৱাইছো এতিয়া মই কাটি পিচ পিচকৈ উলিয়াম এয়া দেখিছেনে ইমান ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈও তেনেকুৱাই টেষ্টি হৈছে আপোনালোকে বনাই চাবচোন আৰু মোক জনাবলৈ নাপাহৰিব এতিয়া ৰাখিছো অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম বাই বাই